স্বাগতম জনাইছো আসাম হেল্প টেক চেনেলটিৰ অন্যটি নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ এটা ভিডিঅ'। যদি আপুনি চৰকাৰী লেট্ৰিনৰ বাবে নতুনকৈ আবেদন কৰিছে তেন্তে সোনকালে কৰিব লাগিব এই দুটা কাম, অন্যথা আপুনি লাভ নকৰিব চৰকাৰৰ লেট্ৰিনৰ 18,000 টকা। বহুতে ভাবে যে এপ্লাই কৰিছোঁ, বেংক একাউণ্ট দিছোঁ, একাউণ্টত পইচা সোমাই যাব। তেনেকুৱা নহয়, আপুনি প্ৰথমে এই দুটা কাম কমপ্লিট কৰিব লাগিব আৰু এই দুটা কাম কমপ্লিট কৰিলেহে চৰকাৰৰ ফালৰ পৰা ডাইৰেক্ট বেংক একাউণ্টত এই টকাসমূহ আপুনি লাভ কৰিব পাৰিব। আৰু এই দুটা কাম আপুনি কেনেকৈ কমপ্লিট কৰিব ঘৰতে বহি আপোনাৰ মোবাইল ফোনটোৰ জৰিয়তে। গতিকে সকলোখিনি তথ্য জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে শেষলৈ চাই থাকিব। চেনেলটোলৈ যদি প্ৰথম আহিছে সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ ৰেগুলাৰ চাই থাকিবলৈ। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে সকলোৱে জানে যে প্ৰথম যিসকলে চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিছিল তেওঁলোকে ইতিমধ্যে প্ৰথম কিস্তিৰ টকা বেংক একাউণ্টত লাভ কৰিছে। এতিয়া দ্বিতীয় কিস্তিৰো টকা তেওঁলোকে লাভ কৰিব পাৰিব। ইয়াৰ লগতে যিসকলে নতুনকৈ আবেদন কৰিছিল তেওঁলোকে অতি শীঘ্ৰে প্ৰথম কিস্তিৰ 9,000 টকাটো লাভ কৰিব। ইয়াৰ আগতে যদি আপুনি নতুনকৈ এপ্লাই কৰিছিল তেনেহ'লে কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব চাই লওক। প্ৰথমতে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক আছেনে নাই সেইটো চেক কৰিব লাগিব। যিটো একাউণ্ট আপুনি এপ্লাই কৰোঁতে বা আবেদন কৰোঁতে দিয়া হৈছিল সেইটো একাউণ্ট আধাৰ লিংক আছেনে নাই চেক কৰিব লাগিব। যদি চেক কৰাৰ পিছত আধাৰ কাৰ্ডখন লিংক নাথাকে কেনেকৈ লিংক কৰিব সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমে জনাই আছোঁ। প্ৰথমতে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাৰপিছত চাৰ্চ বাৰলৈ গৈ টাইপ কৰিব আধাৰ চেণ্ডিং, এইখিনি লিখি চাৰ্চ কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত প্ৰথমে যিটো লিংক আহে এই লিংকটোত আপুনি ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এটা হোম পেজ খোল খাব, ৱেলকাম টু মাই আধাৰ। তাৰপিছত আপুনি তললৈ স্ক্ৰল ডাউন হৈ আহিব। ইয়াতে এটা অপশ্যন পাব লিখা আছে বেংক চেণ্ডিং ষ্টেটাছ। এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত লিখা আছে এণ্টাৰ আধাৰ। ইয়াতে আপোনাৰ এপ্লাই কৰোঁতে যিটো আধাৰ নম্বৰ দিয়া হৈছিল সেই আধাৰ নম্বৰকেইটা ইয়াত ফিল কৰি দিব। তাৰপিছত ইয়াতে এটা কেপচা কোড দেখা পাইছে, সেই কেপচা কোডটো এণ্টাৰ এবাউট কেপচা বক্সত এণ্টাৰ কৰি তলৰ চেণ্ড OTP বক্সত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডত ৰেজিষ্টাৰ থকা মোবাইল নম্বৰটোত এটা OTP যাব। সেই OTPটো চাই কেনে এণ্টাৰ OTP বক্সত বহুৱাই তলৰ লগইন অপশ্যনত ক্লিক কৰি দিব। মই এইখিনি ফিল কৰি বাকীখিনি প্ৰচেছ দেখুৱাইছোঁ আপোনাক। লগইন হৈ অহাৰ পিছত আকৌ এইদৰে এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপুনি আকৌ স্ক্ৰল ডাউন হৈ আহিব। চেম একেদৰে এটা অপশ্যন পাব বেংক চেণ্ডিং ষ্টেটাছ। এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। তাৰপিছত ষ্টেটাছটো আপোনাৰ চেকিং হ'ব। চেকিং হোৱাৰ পিছত আপোনাৰ বেংকৰ সৈতে আধাৰ কাৰ্ডখন লিংক আছেনে নাই সেইটো দেখাব। যদি লিংক আছে তেনে ক্ষেত্ৰত আপোনাক দেখাব কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডান। এইদৰে দেখাব কোনটো বেংকৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক আছে সেইটো এক্টিভ হৈ আছেনে নাই এইদৰে দেখাব। যদি আপোনাৰ এইদৰে নেদেখায় তেনে ক্ষেত্ৰত বেংক শাখালৈ যাব, তাত গৈ আধাৰ লিংক ফৰ্ম এখন লৈ কেনে ফিল কৰি জমা দিব। তাৰপিছত যেতিয়া আপোনাৰ আধাৰ কাৰ্ডখন লিংক হ'ব, তাৰপিছত যেতিয়া আপোনাৰ টয়লেটৰ ফাৰ্ষ্ট কিস্তি তেওঁলোকে প্ৰদান কৰিব নতুনসকলক, তেতিয়া আপোনাৰ পইচা পেণ্ডিং হৈ নাথাকে, ডাইৰেক্ট বেনিফিচিয়াৰী আপোনাৰ বেংক একাউণ্টত পইচা লাভ কৰিব পাৰিব। এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য এইটোৱেই যে বহু সংখ্যক লোকৰ লেট্ৰিনৰ লিষ্টত নাম আছে কিন্তু এতিয়ালৈকে তেওঁলোকে পইচা লাভ কৰিব পৰা নাই। তেওঁলোকৰ যিটো জিঅ' টেগিং এপ্ৰুভ হৈছে কিন্তু এতিয়ালৈকে পইচা লাভ কৰা নাই। কেনেকৈ লাভ কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কিছু তথ্য মই আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কিছু তথ্য জানিব পাৰিলে।